हेलो गाइस আমি আহি পালো আমি আহিব খুজি থকা ঠাইখনলৈ ইয়া বঙাইগাঁৱৰ ইকো পাৰ্ক গোটে পাৰ্কখন দেখুৱাই থাকিম এতিয়া আমি জাস্ট আহি পালো তো অলপ পিছত দেখুৱাই যাম একুৰিয়ামৰ ফালে গৈ আছো একুৰিয়ামটো নতুনকৈ বনাইছে পাৰ্কখন 2 বছৰমান বন্ধ আছিল তো একুৰিয়ামটো বনাইছে বহুত ধুনীয়াকৈ বনাইছে এয়া একুৰিয়ামটো দেখুৱাই দিছো বহুত ধৰণৰ মাছ আছে ইয়াত পাৰ্কখনৰ আনটো সাইডত ৰাখিছে ৰেবিট ইয়া এঠাইতে 20-25টামান ৰেবিট ৰাখিছে বহুত কিউট ইয়া মই ওচৰৰ পৰা দেখুৱাই দিছো আৰু এইফালে আছে এখন টয় ট্ৰেইন আমি যেতিয়া ইয়াত 2 বছৰমান আগতে আহিছিলো তেতিয়া এই ট্ৰেইনখন চলিছিলে এতিয়া টিকেট সিস্টেম আছিল তেতিয়া এতিয়া পাৰ্কত চাগে কিবা কাম চলি আছে তো ট্ৰেইনখন এতিয়া নচলে এনেকৈ ৰাখি থৈ দিছে এনে ফটো চটো ল'ব পাৰি গুছ বহুত ভাল লাগিল পাৰ্কখনলৈ আহি মোৰ ল'ৰাটোৱে বহুত ভাল পালে খেলিলে তাৰ কাৰণে আহিলোঁ তো এতিয়া আমি ওলাই দিম আপোনালোকেও আহিব বঙাইগাঁৱৰ ইকো পাৰ্কলৈ আৰু মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব